নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ 10টা ষ্টক। যি 10টা ষ্টক মোৰ পৰ্টফলিঅ'ত আছে, মই সেইদিনা আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে মই 10টা ষ্টক আপোনালোকৰ কাৰণে লৈ আহিম, যিকেইটা ষ্টকত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবলৈ যাব পাৰে। আৰু 10টা ষ্টক মোৰ পৰ্টফলিঅ'ত আছে কাৰণে যে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব তেনেকুৱা নহয় বন্ধুসকল। আপোনালোকে নিজেও ফাণ্ডামেণ্টেল এনালিচিছ কৰি চাব। আপোনালোকৰ নিজৰ যিবিলাক এডভাইজাৰ আছে, আপোনালোকৰ যদি কোনোবা এডভাইজাৰ আছে, ফাইনেন্সিয়েল এডভাইজাৰ, তেওঁলোকৰ লগতো দিয়া পৰামৰ্শ লৈ ল'ব ষ্টকবোৰ কিনাৰ আগতে। তো আৰু আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই ডাইৰেক্ট মটিভেট হৈ পেলাই ষ্টকবোৰ কিনি নিদিব, কাৰণ মই আপোনালোকক জাষ্ট এটা নলেজ পাৰপাছৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ, যাতে আপোনালোকে ষ্টকবিলাকৰ কথা গম পায়। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু ষ্টককেইটা চাওঁ। কিন্তু তাৰ আগত নিশ্চয় এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ ফাৰ্ষ্ট টাইম আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যনৰ আইকনটো প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, এই 5টা ভিডিঅ' লাষ্ট 5টা ভিডিঅ' আপোনালোকে নিশ্চয় চাব। খুব ধুনীয়া এটা নলেজ আপোনালোকে পাব বুলি মই ভাবোঁ। তো আহক বন্ধুসকল, আমি ষ্টককেইটা চাওঁ। তো বন্ধুসকল, আমাৰ প্ৰথম ষ্টকটো হ'ল HDFC লাইফ ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। হয় বন্ধুসকল, এইটো এটা খুব সুন্দৰ কোম্পানী। মই আগৰ পৰা বহুতবাৰ ভিডিঅ' বনাই আপোনালোকক কৈছিলোঁ, যেতিয়া ষ্টকটো 450 ৰুপিজৰ আছিল, তেতিয়াই মই আপোনালোকক তেতিয়াৰ পৰা ভিডিঅ' বনাই কৈ আছোঁ যে এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে। আৰু লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণ আপোনালোকে চাওঁ যে বেছি দিন হোৱা নাই, আপোনালোকে আহিবৰ কাৰণে আপোনালোকে চাব পাৰে যে 2017 আহিছিল। মই বহুতবাৰ ভিডিঅ' বনাইছোঁ। আৰু নিফটি 50ৰ ষ্টক হয় আৰু ডেট ফ্ৰী ষ্টক হয়, একদম একেবাৰে ডেট ফ্ৰী ষ্টক হয়। সেইকাৰণে আপোনালোকে এইটো ষ্টকত লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব যাব পাৰে। আৰু ইঞ্চুৰেঞ্চ ছেক্টৰত আহিব লগা দিনত খুব এটা ভাল দিন আহিব বুলি বহুত বেলেগ এক্সপাৰ্টে ধাৰণা কৰিছে। তো এইটো ষ্টকত আপোনালোকে যাব পাৰে লং টাৰ্মৰ কাৰণে। তো নেক্সট ষ্টকটো আপোনালোকে চাব পাৰে যে ফুটৱেৰ ছেক্টৰৰ এটা কিং বুলি ক'ব লাগিব বন্ধুসকল, ৰিলেক্সো ফুটৱেৰ লিমিটেড। খুব সুন্দৰ ষ্টক। আজি আপোনালোকে চাব পাৰে যে 8% এইটো ষ্টক বাঢ়িছে। আৰু মই আপোনালোকৰ চাৰ্ট পেটাৰ্ণ দেখুৱাই দিওঁ লং টাৰ্মৰ। আপোনালোকে চাব পাৰে যে কি সুন্দৰভাৱে ওপৰলৈকে যোনদিনাৰ পৰা আহিছে সেইদিনাৰ পৰা নিজৰ শ্বেয়াৰ হোল্ডাৰক লছ দিয়াই নাই আজিলৈকে। তো বন্ধুসকল, এই ষ্টকটোত খুব সুন্দৰ ষ্টক। বহুতে এই ষ্টকটোক বেয়া বুলি ভাবি পেলাই বা বহুত বেছি ভেলুৱেশ্যনত থকা বুলি ভাবি পেলাই ষ্টকটো নিকিনে, কিন্তু এই ষ্টকটোত আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে খুব সুন্দৰ ষ্টক। আৰু মোৰ নিজৰ পৰ্টফলিঅ'টো আছে। আৰু মই এই ষ্টকত আজি নহয়, মই যোৱা 3 বছৰ আগৰ পৰাই এই ষ্টকৰ শ্বেয়াৰ হোল্ডাৰ হয়। তো বন্ধুসকল, সেইটো কাৰণে মই আপোনালোকক কৈ আছোঁ। তো তাৰপিছত আপোনালোকে চাব পাৰে যে নেক্সট ষ্টকটো হ'ল হিন্দুস্তান ফুডছ লিমিটেড। এইটো ষ্টকৰ ওপৰত মই কেইদিনমান আগতে ভিডিঅ' বনাইছিলোঁ। আৰু যদি আপোনালোকে NSE চাই যদি চাৰ্ট পেটাৰ্ণ, তেতিয়াহ'লে এইটো বেছি দিন নাপাব। আপুনি 2017 বা 2018 লিষ্টেড হোৱা দেখাব। কিন্তু মই আপোনালোকৰ BSE চাৰ্ট পেটাৰ্ণত দেখুৱাইছোঁ। এইটো ষ্টক আজি নহয়, এই কোম্পানীটো 2012ৰ পৰা আছে আৰু 5 ৰুপিজত আহিছিল ষ্টকটো। চাব পাৰে যে আৰু কি সুন্দৰভাৱে ওপৰলৈকে যোৱা। আৰু আজি এই ষ্টকটো 4% বাঢ়িছে। এই ষ্টকটো আপোনালোকে চাব পাৰে যে আজিও 2409 ৰুপিজত এতিয়া ষ্টকটো উপলব্ধ হৈ আছে। তো বন্ধুসকল, এইবোৰ ষ্টক আপোনালোকে চাব পাৰে। কিন্তু এটা বস্তু হয়, বহুত বিগিনাৰ্ছৰ লগত এইটো চাগে হয়, আজি ষ্টকটো কিনিলে কিন্তু কালি ডাউন হৈ যায়। তো তেনেকুৱা হয়ে আপোনালোকৰ ষ্টক মাৰ্কেটত। আপোনালোকে বিগিনাৰ্ছবিলাকৰ লগত তেনেকুৱা হবে। বহুত বিগিনাৰ্ছে যেতিয়া ওপৰলৈকে যাই থাকে, আজি যেনেকৈ 4% বাঢ়িছে, তেতিয়া অহাকালি বিগিনাৰ্ছ কিছুমান যিবিলাকে আহিব যে মোৰ সোনকালে যিটো এটা প্ৰফিটৰ আশাত কিনি লয়, আৰু তাৰপিছত অপাৰেটৰ আছে, অপাৰেটৰে সদায় ডাউন কৰি দিয়ে ষ্টকটো। তাৰপিছত আপোনালোকে ফচি থাকে, তাৰপিছত আপোনালোকে লছতো বেচে। কিন্তু লছত বেচিব লগা ষ্টক নহয় বন্ধুসকল, এইবোৰ খুব সুন্দৰ ষ্টক। লং টাৰ্মৰ কাৰণে হোল্ড কৰক, খুব সুন্দৰভাৱে আপোনালোকক এটা লাভান্বিত কৰিব এই ষ্টকে। তো তাৰপিছত আপোনালোকে চাব পাৰে যে IT ছেক্টৰৰ নিফটি IT ছেক্টৰৰ ষ্টক বন্ধুসকল মাইণ্ডট্ৰী লিমিটেড। এইটো এটা খুব সুন্দৰ ষ্টক। আপোনালোকে এইটো ষ্টকৰো লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণ মই আপোনালোকে দেখুৱাই দিওঁ কি সুন্দৰভাৱে ওপৰলৈকে যায়। তো ষ্টকবোৰ আপোনালোকে নিজেও ফাণ্ডামেণ্টেল এনালিচিছ কৰি ল'ব। কেনেকৈ ফাণ্ডামেণ্টেল এনালিচিছ কৰে, 7টা ষ্টেপ আছে। যি 7টা ষ্টেপত আপোনালোকে লং টাৰ্মৰ কাৰণে ফাণ্ডামেণ্টেল এনালিচিছ কৰিব পাৰে, সেই 7টা ষ্টেপ মই ভিডিঅ' বনাই থৈ দিছোঁ। আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যনত লিংক থাকিব, ওপৰত আই বাটনতো লিংক দি দিম মই। যদি পাই যাওঁ ভিডিঅ'টো, আপোনালোকে গৈ পেলাই চাব ভিডিঅ'টো। তো বন্ধুসকল, মাইণ্ডট্ৰী খুব সুন্দৰ IT ছেক্টৰৰ ষ্টক। এইটো ষ্টকো আজি 1.41% স্পীডত আছে। তো এইটো ষ্টকো আপোনালোকে চাব পাৰে। তো বন্ধুসকল, তাৰপিছত ষ্টকটো হ'ল ইনফো এজ লিমিটেড। আপোনালোকে জমাটো নকৰি.com বন্ধুসকল, এইবোৰ আপোনালোকে হয়তো জানে, একদম জানা মানে নাম। তো জীৱনসাথী.com, আপোনালোকে policybazaar.com, চব এইটো কোম্পানীৰে আণ্ডাৰত। তো বন্ধুসকল, এইটো ষ্টকৰ লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণ মই আপোনালোকক দেখুৱাই দিওঁ কি সুন্দৰভাৱে ওপৰলৈকে যোৱা চাওক। আৰু লাৰ্জ কেপ কোম্পানী আৰু নিফটি 50তো এইটো ষ্টকে নিফটি 50তো আহিব লগা দিনত সোমাব পাৰে, এইটো ধাৰণা বহুতে কৰিছে। তো আপোনালোকে চাব পাৰে যে এতিয়াৰ পৰা যদি আপোনালোকে কিনি ৰাখে, তেতিয়া নিফটি 50 যেতিয়া সোমায় তেতিয়াতো ৰকেট বনি যাব, তেতিয়া আপোনালোকৰ খুব লাভ হ'ব। আৰু এনেও আপোনালোকে যদি নিফটি 50ৰ পাৰ্টো নহয়, তেতিয়াও খুব ভাল ষ্টক বন্ধুসকল। আৰু যিহেতু কোম্পানীটোৱে বহুত ষ্টাৰ্টআপছত ইনভেষ্ট কৰে, আৰু ষ্টাৰ্টআপছবিলাক খুব ধুনীয়াকৈ সফল হয় সিহঁতৰ। তো আপোনালোকে হয়তো নিশ্চয় জানে। তো জমাটো যেনেকৈ আপোনালোকে জানে ফুড ডেলিভাৰী এপ হয়, তো কেনেকৈ সফল হৈছে।
ইণ্ডিয়াত তো চাব পাৰে যে ওপৰফালে যোৱা চাৰ্ট পেটাৰ্ণ তো এইটো ষ্টকতো আপোনাৰ যাব পাৰে কেইদিনমানৰ পৰা অকণমান ডাউনত আছে তো মই ভাবোঁ এইটো এটা অপৰচুনিটি ষ্টকটোক গ্ৰেপ কৰিবৰ কাৰণে লং টাৰ্মৰ কাৰণে তো তাৰ নেক্সট ষ্টকটো আপোনালোকে চাব পাৰে যে এফএল ইণ্ডিয়া লিমিটেড এইটো ষ্টকৰ বিষয়ে মই বহুত ভিডিঅ' বনাইছোঁ প্ৰায় 1400 ৰুপিজত যেতিয়া ষ্টকটো আছিল তেতিয়াৰ পৰা মই ভিডিঅ' বনাই কৈছোঁ আপোনালোকক যে এই ষ্টকটো লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে খুব সুন্দৰ কিন্তু মই এটা কওঁ যে মিড কেপ কোম্পানী হয় তো অকণমান ভলাইটাইল থাকিব যে 1000-2000 পইণ্টৰ ইফালে এনেকুৱা হ'বই তো সেইখিনি আপোনালোকে ভয় নকৰি যদি আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব খোজে তেতিয়াহ'লে খুব সুন্দৰ ষ্টক বন্ধুসকল মই বেছি দিনত চাৰ্ট পেটাৰ্ণটো নাই আপোনাৰ 2019ত আহিছিল যেতিয়া আহিছিল তেতিয়া 843 ৰুপিজত আছিল আৰু এতিয়া 5000ৰ ওপৰত আছে আৰু নেক্সট এই ৰিজাল্ট আহিব যেতিয়া ৰিজাল্টৰ পিছত আকৌ ষ্টকটো দৌৰা ষ্টাৰ্ট দিব তো বন্ধুসকল এতিয়া আপোনালোকে যদি গ্ৰেপ কৰিব খোজে এতিয়া খুব সুন্দৰ এটা লেভেলত উপলব্ধ হৈ আছে তো আপোনালোকে ষ্টকটো সুন্দৰভাৱে গ্ৰেপ কৰিব পাৰে তাৰপিছত ষ্টকটো আপোনাৰ চাওক বন্ধুসকল ব্লেক ৰছ ইণ্ডাষ্ট্ৰিজ হয় বন্ধুসকল এইটো এটা কেমিকেল ছেক্টৰৰ খুব সুন্দৰ ষ্টক বন্ধুসকল আৰু মই এই ষ্টকটো যেতিয়া 144 ৰুপিজত আছিল তেতিয়া মই ভিডিঅ' বনাবলৈ কৈছিলোঁ যে আপোনালোকে চাব পাৰে যে ইনভেষ্ট 10,000 এণ্ড ষ্টক প্ৰাইচ টাৰ্গেট 1,000 তো 1,000 এনেকৈ একেদিনাই নাই বন্ধুসকল এইটো 20 বছৰ 10 বছৰ আপোনালোকে হোল্ড কৰিব লাগিব তেতিয়া আপোনালোকে উইথ বোনাছ 1,000 টাৰ্গেট হ'ব পাৰে আপোনালোকে চাব পাৰে যে কি সুন্দৰভাৱে আপুনি নিজৰ চেয়াৰটো 24,000% ৰিটাৰ্ণ দি থৈ দিছে এতিয়ালৈকে আৰু কি সুন্দৰভাৱে ওপৰলৈকে যোৱা চাৰ্ট পেটাৰ্ণ তো তাৰ পৰা আমি অনুমান লগাব পাৰোঁ যে ষ্টকটো আমাক ভাল এটা ৰিটাৰ্ণ দিব পাৰে লং টাৰ্মত তো বন্ধুসকল শ্বৰ্ট টাৰ্মত মই একো নকওঁ কাৰণ আপোনালোকে চাব পাৰে যে এইবোৰত কিমান জেগাত ডাউন হৈছিল এইবোৰত ডাউন হৈছে পিছত ইয়াত ডাউন হৈছে তো শ্বৰ্ট টাৰ্মত যদি কোনোবা শ্বৰ্ট টাৰ্মৰ কাৰণে লগায় তো তেওঁলোকৰ কাৰণে মই একো ক'ব নোৱাৰোঁ কিন্তু লং টাৰ্মৰ কাৰণে এই ষ্টকটো খুব সুন্দৰ তো মই এইটো ক'ব পাৰোঁ তো আপোনালোকে লং টাৰ্মত ইনভেষ্টমেণ্ট কৰিবলৈ যাব পাৰে এই ষ্টকটো তাৰপিছত ষ্টকটো আমি চাব বন্ধ কৰোঁ তাৰপিছত চাওঁ যে IT ছেক্টৰৰ খুব সুন্দৰ ষ্টক উইপ্ৰ এইটো ষ্টক কম্পেৰিটিভলি অলপমান শ্ল' চলে কিন্তু খুব সুন্দৰ ষ্টক বন্ধুসকল আপোনালোকে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিবৰ কাৰণে চাব পাৰে আৰু যদি কোনোবাই যদি 95 পৰা চাওক BSC চাৰ্ট পেটাৰ্ণ 1 টকাত আছিল আৰু আজি এতিয়া 500 ৰুপিজত আছে আৰু কিমান বাৰ বোনাছ ডিভিডেণ্ড স্প্লিট দিছে নিজৰ শ্বেয়াৰ হোল্ডাৰক যদি কোনোবাই 1995ত যদি 1 টকাত হৈছিল ন সেই ষ্টকটোত তো আজি তাৰ ভেলু হৈ গৈছে 1 কৰোৰ তো আপোনালোকে ভাবিব পাৰে যে 1 টকাৰ ভেলু 1 কোটি তেতিয়াহ'লে আপোনালোকে কিমান এটা ডাঙৰ ৱেল্থ ক্ৰিয়েট কৰিছে ৱেল্থ ক্ৰিয়েটৰ হয় এই ষ্টক মাৰ্কেটত তো বন্ধুসকল বহুতে গম নাপায় তো কিন্তু এইবোৰ ষ্টকৰ অকণমান এইটো এটা ষ্টক ITC এটা ষ্টক তো এইবোৰ ষ্টকৰ অকণমান শ্ল' চলে কিন্তু ইহঁতে বোনাছ বা স্প্লিট দি পেলাই নিজৰ শ্বেয়াৰ হোল্ডাৰক খুব এটা লাভান্বিত কৰে তো বন্ধুসকল এইটো ষ্টকৰ ফালেও আপোনালোকে যাব পাৰে খুব সুন্দৰ ষ্টক লং টাৰ্মৰ কাৰণে তো তাৰপিছত ষ্টকটো হ'ল বাজাজ ফিনচাৰ্ভ মোৰ একদম পচন্দিতা ষ্টক বন্ধুসকল মই তো এইটো ষ্টকত যেতিয়া 5,000ত আহিছিল 4,000 ৰুপিজলৈকে আহিছিল যেতিয়া লকডাউনত তেতিয়াও মই কিনিছিলোঁ এইটো ষ্টক খুব বহুত বেছিভাৱে কিনিছিলোঁ আৰু এতিয়া মই কি সুন্দৰভাৱে এটা প্ৰফিটত আছোঁ আৰু আপোনালোকে চাব পাৰে যে লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণ কি সুন্দৰ আৰু এইটো ষ্টকতো ষ্টক স্প্লিট হওক বা আপোনালোকৰ বোনাছ হওক এইবোৰ আহিব আছে আৰু এইটো ষ্টকত দুটা ডাঙৰ কোম্পানী আছে এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী এটা বাজাজ আলিয়াঞ্চ জেনেৰেল ইঞ্চুৰেঞ্চ এটা বাজাজ আলিয়াঞ্চ লাইফ ইঞ্চুৰেঞ্চ কোম্পানী তো এই দুটা কোম্পানী যেতিয়া ষ্টক মাৰ্কেটত লিষ্টেড হৈ যাব ন এই ষ্টকটো আকৌ ওপৰলৈকে বহুত বেছি জোৰত যাব তো বন্ধুসকল এইটো ষ্টকত আকৌ বহুত বেছি পটেনচিয়েল আছে লং টাৰ্মত মই ভাবোঁ এনেকৈ তো এইটো ষ্টক আপোনালোকে নিজৰ যিবিলাক ফাইনেন্সিয়েল এডভাইজাৰ আছে তেওঁলোকৰ লগত আপোনালোকে দিয়া পৰামৰ্শ লৈ এইটো ষ্টকতো ইনভেষ্ট কৰিবলৈ যাব পাৰে তো বন্ধুসকল তাৰপিছত ষ্টকটো আপোনাৰ আত্মনিৰ্ভৰশীল ভাৰত ডিকচন টেকনলজিছ ইণ্ডিয়া লিমিটেড এই ষ্টকটোৰ আপোনালোকে ৱেবছাইটত গৈ পেলাই মই ভাবোঁ যে আপোনালোকে ৱেবছাইটত গৈ পেলাই আপোনালোকে চেক কৰিব লাগে যে ষ্টকটোৱে কি কৰে খুব সুন্দৰ বন্ধুসকল চাইনাই যিবোৰ কাম কৰে এইটো ষ্টকে আমাৰ ইণ্ডিয়াত বহি সেইটো কাম কৰে আৰু সেইকাৰণে আপোনালোকে চাব পাৰে যে কেইদিনমান আগতে এইটো ষ্টক স্প্লিট হৈছে তো যাৰ হাতত এটা ষ্টক আছিল সি 5 টকা পাইছে তো দামো সেইকাৰণে নহ'লে 20,000ত আছিল এতিয়া দামটো তেনেকৈ কমি আহিছে তো এতিয়া বন্ধুসকল এতিয়াও খুব সুন্দৰ এটা লেভেলত উপলব্ধ আছে 3,900 লেভেলত আপোনালোকে এতিয়া কৰিব পাৰে আপোনালোকে গ্ৰেপ কৰিব পাৰে যদি কৰিব খোজে আৰু কেইদিনমান পিছত ৰিজাল্টটো আহিব তো ৰিজাল্টলৈকেও নহ'লে নতুবা ৱেইট কৰি পেলাই ৰিজাল্ট যদি ভাল হয় তেতিয়াও ল'ব পাৰে তো বন্ধুসকল এইকেইটা ষ্টক আছিল আমাৰ আজি 10টা ষ্টক আশা কৰোঁ ষ্টক 10টা আপোনালোক ভাল লাগিছে কিন্তু মই এতিয়াও কওঁ লাষ্টত কওঁ যে চকু মুজি ইনভেষ্ট নকৰিব মই কোৱাৰ কাৰণে নিজৰো এটা ফাণ্ডামেণ্টেল এনালাইচিছ কৰাটো খুব জৰুৰী আপোনালোকে নিজে ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব যিকেইটা ষ্টকৰ নাম কৈছোঁ সেইকেইটাৰ কোম্পানীৰ ৱেবছাইটত যাওক যাই পেলাই নিজৰ সিহঁতৰ ফাইনেন্সিয়েল ৰিজাল্টবোৰ চেক কৰক তো তাৰপিছত যদি ভাল লাগে তেতিয়াই ইনভেষ্টমেণ্ট কৰিবলৈ যাব তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আপোনালোকে লাইক কৰিলে মই মটিভেশ্যন পাওঁ আৰু এটা নতুন ভিডিঅ' বনাবলৈ তো আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম